फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल रेखा सिम्पल लाइफस्टाइल। आशा करूँ आपलोक সকলে আছে আৰু ময়ো বৰ্তমান ভালে আছো। আজি আমি এটা পনীৰৰ সবজি আৰু সেই কাৰণে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো, কাৰণ মই আজি এই পনীৰৰ সবজিখন বনাম সম্পূৰ্ণভাৱে নিৰামিষকৈ। ইয়াতে পিয়াজ নহৰু একোৱে নিদু আৰু কি দিও কেনেদৰেনো বনাও আৰু পিয়াজ নহৰু নিদিয়াকৈ পনীৰৰ সবজিখননো কেনেদৰে টেষ্টি কৰিব পাৰি আপোনালোকে এই ভিডিঅটো চালে ভালকৈ গম পাব। তেনেহলে ভিডিঅটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু মইনো কি লৈছো আপোনালোকক মই কৈ দিও এফালৰ পৰা। ইয়া লৈছো মই পনীৰ সুধি পেকেট পনীৰ আৰু ইয়া লৈছো পাত ধনিয়া, অকমান আদা, জলকীয়া 4টা, জালুক, অকমান পাঁচফোৰণ আৰু গোটা জিৰা আৰু বিলাহী লৈছো 8টাক। এতিয়া মই কাটি লম সৰু সৰুকৈ আৰু এই আলুখিনি মই একদম বইল কৰি লৈছো। 4টামান লৈছো ডাঙৰ আলু আৰু সৰু সৰুকৈ কাটি লৈছো আৰু পনীৰখিনিও মই এতিয়া কাটি লম। আৰু তেনেহলে আৰু পানী যাতে অকনো নৰয় ধুনীয়াকৈ মই খৰাহিত থৈ দিছো এনেদৰে। আৰু এতিয়া তেনেহলে বলক আৰম্ভ কৰো বনাবলৈ আৰু তেনেহলে চাই থাকিব। हेलो फ्रेंड्स, पनीर काटी मिली रेडी हो गल, गोटेखिनि बिलाहिও काटा हो गल और इतना फार्स्टते पनीरखिनि मैं फ्राई कर लम। मिठातेल दिसु और इतना पनीरखिनि फ्राई करूँ। पनीरखिनि एकफाले अलग अलग केनेदरे भाजी लम और आनफाले अकमान पानीत निमख दी पेलाई गुली थৈ दिम, जाते पनीरखिनि भाजी पेलाई डायरेक्ट इयाते দিব पारो। सब्जीखনত पनीरखिनि दिम, तारे आगत যদি নিমখ পানীত এনেদৰে তিয়াই থওঁ তেনেহলে পনীৰৰ ভিতৰত নিমখখিনি সোমাই পৰে আৰু আজিখন খাবৰ কাৰণে বহুত বেছি টেষ্টি। हो गल, बहुत बेसि फ्राई कर नालागे। এইফালে पनीरखिनि भाजी आसो माने এইফালে কি खुंदिब लागे এইখিনি मैं खुंदी लो। इते दिसो आदा, जलकिया, जालुक और गोटा जीरा अकमान दिसो और अकमान पिছত এইখিনি মোৰ দৰকাৰ হ'ব। खुंदी लम এনেকৈ खुंदुनित যদি खुंदी দিওঁ তেতিয়া বেছি টেষ্ট ভাল হয় গ্ৰাইণ্ডাৰত দিয়াতকৈ, সেইকাৰণে মই আজি এনেদৰে খুন্দি দিছোঁ। এতিয়া মই সেইখিনি তেলত জিৰা কেইটামান আৰু এই পাঁচফোৰণ কেইটা দি দিছোঁ। তাৰপিছত এতিয়া বিলাহীখিনি সোনকালে সিজি যাবৰ কাৰণে এটা নিমখ দি দিম। ৰংগুড়াও দি দিলোঁ একেলগে, ধুনীয়াকৈ লগাই দিওঁ। আৰু এইফালে পনীৰখিনি থৈ দিয়া আছে, ধুনীয়াকৈ নিমখখিনি সোমাই যাব। এতিয়া আদা আৰু জলকীয়া, জালুক আৰু জিৰাখিনি খুন্দি লৈছিলোঁ যে এইখিনি অকণমান পিছত ইয়াতে দিম। এইখিনি সিজিবৰ কাৰণে ইয়াতে ঢাকন লগাই থৈ দিওঁ অলপ সময়। এয়া চাওক ফ্ৰেণ্ডছ, বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে মোটামুটি। তো ইয়াতে এতিয়া মই দি দিম এয়া আদা আৰু জলকীয়াৰ পেষ্টখিনি। লৰাই দিম আৰু এতিয়া ইয়াতে দিম বইল কৰি থোৱা আলুখিনি। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। এয়া চাওক আলু আৰু বিলাহীখিনি প্ৰায় ভজা হৈছে আৰু ইয়াতে গুড়ি মছলা একোৱেই দিয়া নাই। একদম নিৰামিষটো নিৰামিষে আৰু একো গুড়ি মছলাৰো ব্যৱহাৰ নাই, একদম মানে চিম্পল আৰু কিন্তু তথাপিও খাই পেলাই বহুত বেছি ভাল লাগে। এনেকৈ যদি বনোৱা নাই আপোনালোকে বনাই চাব। আৰু এয়া পাত ধনিয়া ইয়াতে এতিয়া অকণমান দি দিওঁ এনেদৰে আৰু অকণমান পিছত দিম। এয়া এইখিনি মোটামুটি ভাজা হৈ গৈছে আৰু অকণমান সময় ভাজি লওক। তাৰপিছত ইয়াতে পানী দিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। এতিয়া এইখিনি ভাজ খাই গৈছে আৰু ইয়াতে ফাৰ্ষ্টতে মই অকণমান পানী দিম। তাকো কিহৰ পানী, এই খুন্দনাটোত যে খুন্দিছিলোঁ ইয়াতে মই পানী অকণমান দি দিছোঁ। ইয়াতে যিখিনি লাগি ধৰিছে সেইখিনি গোটেইখিনি ওলাই আহিব আৰু এই পানীখিনি ফাৰ্ষ্টতে মই দিছোঁ। এতিয়া বেলেগ পানী নিদিওঁ, আকৌ এইখিনি ভালকৈ পানীখিনি শুহি ল'ব লাগিব। তাৰপিছত এইখিনি পানী ভালদৰে শুহি যোৱাৰ পিছতহে মই ইয়াতে আকৌ বেলেগকৈ পানী দিম। হেল্ল' গাইজ, এই আগে দিয়া পানীখিনি এইখিনি এতিয়া শুকাব ধৰিছে, মোটামুটি শুকাইছে আৰু এতিয়া ইয়াতে দিম। এয়া গৰম হ'বলৈ দিছিলোঁ, এয়া গৰম পানীখিনি এতিয়া ইয়াতে দি দিম। ইয়াতে এতিয়া অকণমান গৰম পানী দি দিলোঁ। এইখিনি এতিয়া অকণমান শুহি যাব লাগিব। এতিয়া এইখিনি উতলি আছে আৰু ইয়াতে এতিয়া মই পনীৰখিনি দিম। ইয়াতে এতিয়া গোটেইখিনি পনীৰ দি দিলোঁ
আৰু এতিয়া এইখিনি অকণমান পানীখিনি শুহি যাওক, তেতিয়া টেষ্টটো আহি যাব। লগাই থৈ দিলোঁ। এয়া কিমান ধুনীয়াকৈ উতলি আছে। আৰু 4-5 মিনিটমান উতলিলে আমাৰ পনীৰৰ চব্জি ৰেডি হৈ যাব। হেল্ল' গাইজ, আৰু এতিয়া একদম শেষত মই ইয়াতে এইটো গুড়ি মছলা একো ব্যৱহাৰ কৰাই নাই, আপোনালোকক একদম দেখাইছোঁৱে ষ্টাৰ্টিঙৰ পৰা। আৰু ইয়াতে অকণমান একদম শেষত অকণমান গৰম মছলা দি দিছোঁ। বাছ এইখিনি অকল। এয়া চাওক আমাৰ পনীৰৰ চব্জি একদম ৰেডি। এই অকণ যে মই মানে জোল ৰাখিছোঁ এইটো কাৰণে যে এয়া আলু আৰু বিলাহী যিহেতুকে অকণমান সময় পিছত যেতিয়া অফ কৰিম এতিয়া কৰি দিলোঁ, গতিকে গেছ অফ কৰাৰ পিছত অকণমান সময় পিছত এইখিনি গোট মাৰিব, সেইকাৰণে মানে মই অকণমান মানে পনীয়াভাৱে ৰাখি দিলোঁ। গতিকে এয়া মই বনালোঁ আজি পনীৰৰ চব্জি। আৰু আপোনালোকে কেনে পালে মই বনোৱা ধৰণটো বা মই কেনেদৰে বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি এনেদৰে নিৰামিষকৈ কেতিয়াবা খাব বিচাৰে এনেদৰে বনাই চাব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো এটা লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।